নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ইয়াত নগিয়া গাঁৱৰ হৰি মন্দিৰৰ সাহায্যতে হাঁহৰ খেলা খেলাই থকা হৈছে। এয়া সম্পূৰ্ণ হাঁহ এটা দিয়া হৈছে। এয়া নগিয়া গাঁৱৰ ৰাইজ দেখিছে। এয়া হাঁহৰ খেল, হাঁহ ইয়াত আছে আৰু এয়া আমাৰ দৰ্শকৰ বিপুল সঁহাৰি হৈছে। ইয়াত মাত্ৰ 20 টকাত এটা 600 টকীয়া হাঁহ দি থোৱা আছে, মতা হাঁহ। হয়, এইদৰে সকলো নগিয়া গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু এয়া হাঁহ ধৰা হ'ব। আমাৰ খেল সমাপ্ত, মাত্ৰ আমাৰ খেল সমাপ্ত দি দিয়া হ'ল আৰু খেল সমাপ্ত হৈছে। এয়া নগিয়া গাঁৱত আজি হাঁহ ধৰা খেল অনুষ্ঠিত কৰা হৈছে। হয়, এয়া হাঁহ ধৰিবৰ কাৰণে যি অশেষ প্ৰচেষ্টাৰ পিছত বিফল হৈছে। গতিকে ইয়াৰ পিছত আৰু খেল আছে। এইদৰে মাঘৰ বিহুৰ উপলক্ষে সকলো ৰাইজ একত্ৰিত হৈছে আৰু লটাৰী খেল আছে। গতিকে এয়া আমাৰ হাঁহ খেলৰ প্ৰতিযোগিতা ইমানতে সমাপ্ত হৈছে।